চাকৰি দিকে আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আজি ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান 600কৈও অধিক প্ৰাৰ্থী আজি নিযুক্তি পত্ৰ লাভ কৰিব 655 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিভাগত খালী হৈ থকা পদৰ নিযুক্তি দিব চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 33 গৰাকী প্ৰাৰ্থীক দিয়া হ'ব নিযুক্তি পত্ৰ জলসিঞ্চন বিভাগত 325 গৰাকী প্ৰাৰ্থীক দিব নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব কৰ্মচাৰী বিভাগত 120 গৰাকী প্ৰাৰ্থীক দিব নিযুক্তি পত্ৰ গৃহ বিভাগত 69 গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বিত্ত বিভাগত 33 গৰাকী প্ৰাৰ্থীক দিব নিযুক্তি পত্ৰ পৰিবহনত 5 গৰাকী শ্ৰমিক কল্যাণ বিভাগত 18 গৰাকী আৰু আবকাৰী বিভাগত 7 গৰাকী প্ৰাৰ্থীক দিব নিযুক্তি দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগত 4 গৰাকী প্ৰাৰ্থীক দিব নিযুক্তি 31 গৰাকী প্ৰাৰ্থীক দিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত নিযুক্তি উদ্যোগ আৰু বাণিজ্যত 10 গৰাকী প্ৰাৰ্থীক দিয়া হ'ব নিযুক্তি পত্ৰ 655 গৰাকী প্ৰাৰ্থীয়ে আজি নিযুক্তি পত্ৰ লাভ কৰিব